অসম টিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল আজিৰ ভিডিঅ'ত আপোনালোকে SCERTৰ অন্তৰ্গত 2 বছৰৰ DLED কোৰ্সৰ পেটৰ অৰ্থাৎ প্ৰি এন্ট্ৰেন্স টেষ্টৰ বাবে আপোনাৰ মোবাইল ফোনৰ যোগেদি কেনেকৈ এপ্লাই কৰিব তাৰ সবিশেষ এই ভিডিঅ'ত জানিবলৈ পাব। তাৰ কাৰণে প্ৰথমৰ পৰা শেষলৈকে এই ভিডিঅ'টো চাব লাগিব। যদি মোৰ চেনেলত আপুনি নতুন তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ব্ৰাউজাৰ ওপেন কৰি লোৱাৰ পাছত আপোনালোকে সাৰ্চত SCERT বুলি সাৰ্চ SCERT assam.co.in সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস দেখা পাব। আপোনালোকে স্ক্ৰল ডাউন কৰি অহাৰ পাছত আপোনালোকে ইয়াতে এডমিশন নোটিছ ফৰ 2-year ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন চমুকৈ DELED কোৰ্সৰ 2019 পৰা 2021 লৈকে তলত দেখা পাব এপ্লাই অনলাইন। এটা আপোনাৰ এপ্লাই অনলাইনত ক্লিক কৰি দিব। এপ্লাই অনলাইনত ক্লিক কৰি দিয়াৰ পাছত ফৰ্মটো খোল খাব। এতিয়া আপোনালোকে ইনষ্ট্ৰাকশনখিনি ওপৰত দিয়া আছে, ইনষ্ট্ৰাকশনখিনি ভালদৰে পঢ়ি ল'ব। ইনষ্ট্ৰাকশনখিনি ভালদৰে পঢ়ি লোৱাৰ পাছত আৰু গাইডলাইন দিয়া আছে ক'লে ফিল দ্য এপ্লিকেশ্যন ফৰ্ম অনলাইন এণ্ড সাবমিট। তাৰপিছত আৰু আছে নোট ডাউন দ্য এপ্লিকেশ্যন জেনেৰেটেড ইউনিক এপ্লিকেশ্যন নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। ভালদৰে চাই লোৱাৰ পাছত তলত শ্বেডিউল টাস্ক নামৰ অপশ্যন দিয়া আছে, তাত দেখা পাব যে এপ্লাই অনলাইনত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে চাবলৈ পাইছে যে প্ৰথম অপশ্যনটো আছে নেম অফ দ্য কেণ্ডিডেটছ। ইয়াত আপোনালোকে নিজৰ নাম লিখিব। নিজৰ নামটো কেপিটেল লেটাৰত লিখিব। যেনে ধৰি লওক যিকোনো এটা দিছোঁ প্ৰিয়ংকা দেৱী। তাৰপিছত আপোনালোকে চাবলৈ পাব ইয়াতে ফাদাৰ্ছ নেম আপোনাৰ ফাদাৰ্ছ নেম দি দিব। ধৰি লওক হেমন্ত দাস। তাৰপিছত আপোনালোকে তলৰ অপশ্যনটোত আহিব। তলৰ অপশ্যনটো মাদাৰ্ছ নেম আছে, ইয়াতে আপোনালোকে মাদাৰ্ছ নেমটো দি দিব। ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ বুলি কওঁতে আপোনাৰ গাঁৱৰ নাম, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, তাৰপিছত পিনক'ড এইখিনিয়ে ইয়াতে দি দিব। তাৰপিছত তলৰ অপশ্যনত আহিব। তলৰ অপশ্যনত আপোনালোকে চাবলৈ পাব যে পিনক'ড, বৰ্তমানৰ পিনক'ড আপোনালোকে ইয়াতে মেনশ্যন কৰি দিব। তাৰপিছত তলৰ অপশ্যনত আহিব ডিষ্ট্ৰিক্টত আপুনি এতিয়া বৰ্তমান কোন জিলাত আছে সেই ডিষ্ট্ৰিক্টৰ নাম দি দিব। তাৰপিছত আহিব ৰাজ্যৰ নাম অৰ্থাৎ ষ্টেট আপুনি অসম দিব। ইয়াতে অসম দিয়াৰ পাছত ইয়াতে আৰু এটা অপশ্যন আছে যে পাৰ্মানেণ্ট এড্ৰেছ। তাৰপিছত তাৰ কাষতে এটা সৰু বাকচ দেখা পাইছে আৰু তলত লিখা আছে চেম এজ প্ৰেজেণ্ট এড্ৰেছ। যদি আপোনাৰ ওপৰৰ এড্ৰেছৰ সৈতে তলৰ এড্ৰেছখিনিও একেই হয় তেতিয়াহ'লে সৰু বাকচত টিক মাৰ্ক দি দিব আৰু তলৰ পিনক'ড, ডিষ্ট্ৰিক্ট, ষ্টেট এইখিনি নিজে ফিল আপ হৈ যাব। তাৰপিছত আপোনালোকে জেণ্ডাৰ অপশ্যনত আহিব। জেণ্ডাৰ অপশ্যনত আহি পেলাই আপোনালোকে ইয়াতে যদি মেল হয় তেতিয়াহ'লে মেল অপশ্যনত ক্লিক কৰিব আৰু যদি ফিমেল হয় তেতিয়াহ'লে ফিমেল অপশ্যনত ক্লিক কৰিব। তাৰপিছত তলৰ অপশ্যনটোত কাষ্ট আহিব। কাষ্টত আপোনালোকে চিলেক্ট কৰি ল'ব। যদি জেনেৰেল হয় জেনেৰেল চিলেক্ট কৰিব, SC হ'লে SC, এনেদৰে যাৰ যি কাষ্ট চিলেক্ট কৰি ল'ব। জেনেৰেল চিলেক্ট কৰিলোঁ। তাৰপিছত ফিজিকেল হেণ্ডিকেপ অপশ্যনত আহিব। ফিজিকেল হেণ্ডিকেপ অপশ্যনত আহি আপোনালোকে যদি ফিজিকেল হেণ্ডিকেপ হয় তেতিয়াহ'লে ইয়েছ দিব আৰু যদি নহয় ন দিব। ন দিয়াৰ পাছত ইয়াতে তলৰ অপশ্যনত ক্লিক কৰিব লাগিব। তলৰ অপশ্যনত আপোনালোকে যদি ফিজিকেল হেণ্ডিকেপ নহয় তেতিয়াহ'লে ইয়াতে কেপিটেল লেটাৰত NA লিখিব লাগিব। NA লিখাৰ পাছত তলত ডেট অফ বাৰ্থ আহিব। ডেট অফ বাৰ্থ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে যে ইয়াতে আকৌ NA লিখিলে নহ'ব, এই কেলেণ্ডাৰত ক্লিক কৰিব লাগিব। কেলেণ্ডাৰত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াতে প্ৰথমে ইয়াৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত মাহটো যদি বেলেগ হয় তেতিয়াহ'লে মাহত চিলেক্ট কৰি পেলাই মে' মাহ চিলেক্ট কৰি ল'লোঁ এনে। তাৰপিছত মে' মাহৰ কিমান তাৰিখত হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে ইমেইল ID যিকোনো এটা দি দিব। ইমেইল ID বুলি কওঁতে আপোনাৰ যিটো ইমেইল ID হয় সেই ইমেইল IDটো ইয়াতে দি দিব। তাৰ তলত মোবাইল নম্বৰ অপশ্যন দিয়া আছে, ইয়াতে আপোনালোকে মোবাইল নম্বৰটো দি দিব। তাৰ তলত আছে কোৱালিফিকেশ্যন ডিটেইলছে আপোনালোকে ভালদৰে শুদ্ধকৈ দিব। আপুনি কিমান চনত HSLC পৰীক্ষা পাছ কৰিছে ইয়াৰ কাষত থকা বাকচত চনটো উল্লেখ কৰি দিব। ইয়াতে ধৰি লওক যদি আপুনি 2015 চনত HSLC পৰীক্ষা পাছ কৰিছে তেতিয়াহ'লে 2015 চন ইয়াতে দি দিব। তাৰপিছত কোন বৰ্ডৰ পৰা HSLC পৰীক্ষা পাছ কৰিছে
বৰ্ডৰ নামটো ইয়াতে দি দিব চমুকৈ যেনে HSLC অসমৰ বৰ্ড হৈছে HSEC আপুনি যদি 2015 চন পাছ কৰিছে ইয়াতে লিখি দিব আৰু তাৰপিছত ষ্ট্ৰীম যদি আৰ্টছ হয় আৰ্টছ চিলেক্ট কৰি দিব তাৰপিছত টোটেল মাৰ্কছ ধৰি লওক টোটেল মাৰ্কছ 500 যদিও 6টা সাবজেক্ট থাকে তথাপি মানে 5টা সাবজেক্টৰ নম্বৰহে হিচাপ কৰা হয় সেয়ে টোটেল মাৰ্কছ হ'ব 500 তাৰপিছত মাৰ্ক সিকিউৰ্ড আপুনি কিমান মাৰ্ক পাইছে 500ৰ ভিতৰত কিমান মাৰ্ক পাইছে ধৰি লওক আপুনি 305 পালে তেতিয়াহ'লে 305 পালে ফাৰ্ষ্ট ডিভিজন 300 ধৰি লওক 300 পালে আপোনাৰ ফাৰ্ষ্ট ডিভিজন হয় 60% এটা আপুনি 60% দি দিব 60% তাৰপিছত ডিগ্ৰী যদি আপুনি 2018 চনত পাছ কৰিছে তেতিয়াহ'লে 2018 চন দি দিব তাৰপিছত কোন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে তেতিয়াহ'লে গুৱাহাটী ইউনিভাৰ্চিটি লিখি দিব যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি দি দিব মই গুৱাহাটী ইউনিভাৰ্চিটি দি দিছোঁ তাৰপিছত ষ্ট্ৰীম কি হয় আৰ্টছ যদি হয় আৰ্টছ চিলেক্ট কৰি দিব কমাৰ্চ হ'লে কমাৰ্চ সায়েন্স হ'লে সায়েন্স বাছ তাৰপিছত ইয়াতে টোটেল মাৰ্ক যদি আপোনাৰ মেজৰ সাবজেক্ট থাকে আৰ্টছৰ যদি মেজৰ সাবজেক্ট থাকে তেতিয়াহ'লে টোটেল মাৰ্ক 17 হয় 1700 তাৰ ভিতৰত যদি আপুনি 1020 মাৰ্ক পায় তেতিয়াহ'লে 60% হয় তাৰপিছত যদি পোষ্ট গ্ৰেজুৱেট আপুনি আপোনাৰ পোষ্ট গ্ৰেজুৱেটৰ চাৰ্টিফিকেট থাকে তেতিয়াহ'লে সেইমতে এইখিনি একে ফিল আপ কৰি দি দিব তাৰপিছত আহিব তলৰ অপশ্যন আহিব এক্সামিনেশ্যন চেণ্টাৰ আপুনি কোনখন জিলাৰ এক্সামিনেশ্যন চেণ্টাৰ হিচাপে বাছি ল'ব খোজে ইয়াতে বহুতো জিলা বা ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে ধৰি লওক আপুনি যদি বঙাইগাঁও বিচাৰে তেতিয়াহ'লে বঙাইগাঁও চিলেক্ট কৰি ল'ব তাৰপিছত কেটেগৰীটো আপুনি চিলেক্ট কৰি ল'ব কেটেগৰী দুটা কেটেগৰী আছে আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী যদি আপুনি আপাৰ প্ৰাইমাৰীত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপাৰ প্ৰাইমাৰী ক্লিক কৰি ল'ব আৰু লোৱাৰ প্ৰাইমাৰীক এপ্লাই কৰিব বিচাৰে লোৱাৰ প্ৰাইমাৰীত ক্লিক কৰি ল'ব ইয়াতে আপোনালোকে এতিয়া চাবলৈ পাব যে আপলোড ডকুমেণ্টছত কি আপলোড কৰিব লাগিব আপোনাৰ একপি ফটো আৰু আপোনাৰ ছিগনেচাৰ ইয়াতে আপোনাৰ ফটো আপলোড কৰিবলৈ আপোনাৰ ফটোৰ 50 KB থাকিব লাগিব 50 KB লৈকেহে ফটো আপলোড কৰিব পাৰিব 50 KB বেছি হ'লে আপোনাৰ ফটো আপলোড নহয় আৰু ছিগনেচাৰৰ ক্ষেত্ৰতো একেই ছিগনেচাৰৰ MBO 50 KB হ'ব লাগিব 50 KB বেছি হ'লে আপোনাৰ ছিগনেচাৰ বা আপোনাৰ ফটো আপলোড নহয় সেই বিষয়ে যদি আপোনালোকে জানিবলৈ বিচাৰে যে আপোনাৰ ফটো কেনেকৈ 50 KB বনাব সেই বিষয়ে যদি জানিব খোজে তেতিয়াহ'লে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি দিব মই জনাই দিম কেনেকৈ কৰিব লাগে তাৰপিছত তলৰ ডিক্লাৰেশ্যনখিনি একচেপ্ট কৰিব একচেপ্ট কৰাৰ পাছত সেভ এপ্লিকেশ্যন বুলি সাৰ্চ কৰিব সেভ কৰিব সেভ এপ্লিকেশ্যন বুলি সেভ কৰি দিয়াৰ পাছত আপোনাৰ ফৰ্মটো সেভ হৈ যাব তাৰপিছত আপুনি চাবলৈ পাব যে তাত এটা এপ্লিকেশ্যন কোড নম্বৰ পাব এপ্লিকেশ্যন কোড নম্বৰ নোট ডাউন কৰি ৰাখিব এপ্লিকেশ্যন কোড নম্বৰ নোট ডাউন কৰি ৰখাৰ পাছত এপ্লিকেশ্যন নম্বৰ নোট ডাউন কৰি কৰাৰ পাছত আপোনালোকে পেমেণ্ট কৰিব লাগিব পেমেণ্ট ফিজৰ কাৰণে আপোনালোকে 350 টকা ফিজ দিব লাগিব 350 টকা ফিজ আপুনি নিজৰ ATM কাৰ্ড বা যিকোনো অনলাইন ধৰি লওক ফোনপে পেটিএম আদি যোগেদি আপুনি পেমেণ্টখিনি দিব পাৰিব তাৰপিছত তলৰ অপশ্যনত পেমেণ্টখিনি হোৱাৰ পাছত পেমেণ্ট কমপ্লিট হোৱাৰ পাছত আপুনি নিজৰ এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই আছিল যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এণ্ড কমেণ্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ